অসম ৰাজ্যিক চিৰিয়াখানাত থকা ভাটৌ চৰাই। এয়া হৈছে সন্মুখৰ গেট আৰু সেউজীয়া মেকুৰী সাপ। এইটো হৈছে হিপপটেমাছৰ ঘৰ। ঘঁৰিয়াল। ইয়াত ভালুক থাকে এইখিনি ঠাইত। সন্মুখতে সোমাই জিৰাফ পাব দেখা দুটা। আৰু হৰিণৰ সংখ্যা গুৱাহাটী চিৰিয়াখানাত বহুত বেছি। বহুখিনি হৰিণ দেখা পালোঁ। আৰু হৰিণৰ প্ৰজাতি ৩-৪টা হৰিণৰ প্ৰজাতিও দেখা পালোঁ। আৰু ময়ূৰ চৰাই। এইখিনি ঠাইতে এটা ৰাম ছাগলী থৈ দিয়া হৈছিলে। এয়া হৈছে ৰাম ছাগলী। ময়ূৰ চৰাইজনী মানুহ দেখিলে লাজ কৰে, লুকাই যায়গৈ। ইয়াৰ মাতটো শুনিবলৈ কিবা মিঠা, ভাল লগা। শুনিছেনে বাৰু কেতিয়াবা? এয়া হৈছে গছৰ ওপৰত ভাটৌ চৰাই। এয়া হৈছে অসম বিখ্যাত এশিঙীয়া গড়, যাক গোটেই পৃথিৱীৰ মানুহে জানে। আৰু বিভিন্ন ধৰণৰ চৰাই আছিলে, হাঁহ আৰু বগা ৰঙৰ এবিধ চৰাই দেখিবলৈ পালোঁ। এয়া বাঘ। আৰু তাৰ ওচৰতে এইটো এটা হৰিণৰ বেলেগ প্ৰজাতি। ইয়াত হৰিণ ৩-৪বিধ হৰিণ, ৩-৪টা প্ৰকাৰৰ হৰিণ দেখিবলৈ পালোঁ। দুপৰীয়া সময়ত যিহেতু আমি চাবলৈ গৈছিলোঁ, গতিকে সেই সময়খিনিত সিহঁতৰ খাদ্য দিয়া সময় হৈছিল, আহাৰ দিছিল। এইটো ৰাস্তাইদি আগতে হাতী চাবলৈ যাব পাৰি। আৰু সন্মুখতে জিৰাফ যোনখিনি ঠাইত আছিলে, সেইখিনি বাওঁফালেদি গ'লে বিভিন্ন ধৰণৰ চৰাই-চিৰিকটিৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিলে। আৰু বিভিন্ন ধৰণৰ চৰাই-চিৰিকটিও আছিলে, যিহেতু সিহঁতক নেটেদি ঢাকি ৰখা হৈছিলে। ভালদৰে স্পষ্ট নহয় ফটোবোৰ, তথাপিও চেষ্টা কৰিছিলোঁ মই দেখুৱাবলৈ। বনৰীয়া মইনা আছিলে কেইটামান, কাছ আছিলে, ৰূপালী দৰিকা, এনেধৰণৰ চৰাই। কেটেলা পহু।
itu ketela pausa. কেইটামান কাছ ইয়াত পাহাৰীয়া মইনা আছিলে মইনাজনী দেখিবলৈ শালিকাটোৰ দৰে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব যিহেতু ভিডিঅ' ভালদৰে কৰা হোৱা নাই আৰু কিছুমান জন্তু ভিডিঅ' কৰা নহ'ল যিখিনি পাৰিছোঁ সেইখিনিকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনে পালে জনাব আৰু সময় পালে কেতিয়াবা আপোনালোকো যাব যদি যোৱা নাই যোৱাবোৰেতো জানে কি আছে যদি কিছুমানে এতিয়াওতো যোৱা নাই তেওঁলোকে যাম বুলি যদি ভাবি আছে যাব পাৰে Susu লাগিছে দুটা সুসু কাটিব